वॉशिंग पाउडर निर्मा वॉशिंग पाउडर निर्मा दूध रखो फेंको निर्मा কিছুমান মহাপণ্ডিতৰ মতে ছোৱালীয়ে শ্বৰ্টেজ পিন্ধি দুপাকমান ঘূৰি দিলে আৰু চাদৰ মেখেলা পিন্ধি জানত জাপ দিলে প্ৰতিভা বুলি কয় কিন্তু ল'ৰা এটাই যদি বাইকত উঠি ষ্টান কৰিবলগীয়া হয় তেন্তে তাক ক'ব তই বেছি দিন জীয়াই নাথাক আৰু তেজ খোৱা ঠিক আছে ধৰি লৈছোঁ আমি ল'ৰাই কৰা কামবিলাক বাৰু প্ৰতিভাই নহয় ছোৱালীয়ে কৰা কামবিলাকে বাৰু প্ৰতিভা কিন্তু দেখালে সম্পূৰ্ণ প্ৰতিভা দেখাব লাগে ন এনেকৈ বাৰু আধাখৰীয়া প্ৰতিভা কোনে দেখায় হয় তলফালৰ পৰাচোন ফেন এখন লগাই দিলে বাইদেউগৰাকীচোন চফাই আৰু প্ৰতিভা বোলে এইবিলাক হেল্ল' গাইজ কি খবৰ এপ সলনি হ'ব পাৰে কিন্তু মানুহৰ চৰিত্ৰ যে কেতিয়াও সলনি নহয় পোনপ্ৰথমে আপোনালোকে এইজন মহাপণ্ডিতৰ লগত চিনাকি হওক এইজন মহাপণ্ডিতে টিকটকত ব্লগ ভিডিঅ' বনাইছিল আপোনালোকে ভাবিছে চাগে টিকটকত কেনেকৈ ব্লগ ভিডিঅ' বনাইছিল নহয়নে বাৰু আৰু একেবাৰে ইজি কাম 15 ছেকেণ্ডকৈ 20টামান ভিডিঅ' পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট ঠিকে দি দিয়া হৈ গ'ল ন আৰু এইজন মহাপণ্ডিতে সেইটো কামেই কৰিছিল টিকটকত जैसे 2 बज गया पूरा बंद हो गया हेलो गाइस देखो जैसे 2 बज गया खत्म हेलो गाइस जैसे 2 बज गया यहाँ पे पूरा धड़ाधड़ मच गया सुनसान हो गया आप लोग देख सकते हो एक केता কথা কে বেঘেনে থাকিব না লাগে देखो भैया मानो हाय गाइस ये देखो सेंटर फोन दिया है फ्री से दिया है भैया हेडफोन का बोल रहा है 4000 ओके बाय बाय আৰু এতিয়া টিকটকে থিয়গু মাৰিলে সেইবাবে এজন মহাপণ্ডিত আহিল ইউটিউবত আহি গা ধোৱা ভিডিঅ'ৰ লগতে আলে তালে কিছুমান কথা কৈ মেলি 18-19 মিনিটৰ ওপৰত ভিডিঅ' বনাই দিয়ে যিবিলাক ইয়াৰ মতে ব্লগ ভিডিঅ' বুলি কয় বুজি পাইছে তাতকৈ এটা আচৰিত লগা কথা আকৌ ইয়াৰ 3 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ্ছ আছে কিন্তু এতিয়ালৈকে কেমেৰাটোলৈ চাই কথা এটা ক'ব নাজানে হাই কোনে ছাবস্ক্ৰাইব কৰে আৰু হ'ব আৰু কথা বহলাই নাথাকোঁ চিধা টপিকত আহিছোঁ আজি আপোনালোকৰ কাৰণে কিছুমান পণ্ডিতনীৰ ভিডিঅ' লৈ আহিছোঁ যিবিলাক ভিডিঅ' দুটা শব্দত কোৱা হয় যে ব্লগ ভিডিঅ' বুজি পাইছে তেন্তে বলক বিনা দেৰি নকৰি আজি কিছুমান অৰ্থন থকা ভিডিঅ' চাইছে মই মূৰাটো গৰম কৰোঁ কানত বাপেৰৰ ঢাল ছোৱালী লাগে তোক চিলিম ফিগাৰ টিকা পতা ৰ'দতে মহহাল বাই বিচাৰিলে হ'ব জানো गाइस अपना हेल्थ इज वेल ব্লগ চেনেলটাত আপুনি এটা ভিডিঅ' প্ৰায় পাব সেইটো হৈছে মোৰ ঘৰ আইঅ' দেউতাই বনাই দিয়া ঘৰটো মোৰ ঘৰ বুলি কৈ ভিডিঅ' বনাইছা বনোৱা কিন্তু ভিউজ পাবৰ কাৰণে লোকৰ ভগা ঘৰ এটা মানে বাঁহৰ ঘৰ এটা নিজৰ ঘৰ বুলি কৈ পিনে থাম্বনেল লগোৱা মহাপণ্ডিত এইজনকে দেখা পালোঁ আৰু ভিডিঅ'টোত ক'ব এঘৰ মানুহৰ ঘৰত আছোঁ মই এতিয়া মই আছোঁ মানে এঘৰ মানুহৰ ঘৰত আছোঁ এইটো হ'ল মানে তেখেতৰ ঘৰ আৰু মানে তেখেতৰ এটা গাই গৰু আছে তেখেতৰ এটা গাই গৰু আছে এজনী নহয় কিন্তু এজন মহাপণ্ডিতে LP স্কুলত চাগে পঢ়ি নাহিলে এটা বাক্য গঠন হ'বৰ কাৰণে সুন্দৰ শব্দৰ প্ৰয়োজন এইবিলাকতো ব্লগাৰ্ছ ন আমাৰে ভুল হৈছে মোৰে ভুল হৈছে দিয়ক ব্লগাৰেতো কেতিয়াও মিছা কথা নকয়ে এটা গাই গৰু এইটো মোৰ ঘৰ এইটো চাওক এইটো হ'ল আপোনাৰ মোৰ ঘৰ এইটো মই মাটিতে শুই আছোঁ এজন সাধাৰণ বিন্দাছ মানুহে ৰাতিপুৱাই শুই উঠি মোবাইলটো চায় কিন্তু মূৰা গৰম কৰা ব্লগ ভিডিঅ' বনোৱা ব্লগাৰে ৰাতিপুৱাই শুই উঠি সিহঁতি কেমেৰাটোৱে অন কৰে চাগে এজন মহাপণ্ডিতে নিজৰ ঘৰটো বনাবৰ কাৰণে কাপোৰলৈকে বিক কৰিলে সেইটো কাৰণে গাত এটা কাপোৰ নাই তাত থাকি আকৌ আচৰিত লগা কথা সম্পূৰ্ণ ভিডিঅ'টো এনেকৈ কাপোৰ নিপিন্ধাকৈ বনাই শেষ কৰি দিয়ে বা ছোৱালীয়ে চুটি কাপোৰ পিন্ধে বুলি ক'লে কি হ'ব ল'ৰাই কাপোৰেই নিপিন্ধে বুজি পাইছে এইগৰাকী বাইদেউ আকৌ তাত থাকি ওপৰত এইগৰাকী বাইদেউ শুই উঠে 6 বজাত শুই উঠি ঘৰৰ কাম বন কৰিব লাগে বুলি চিধাই কেমেৰাটোহে অন কৰে আচ্ছা ঘৰৰ কাম বন যদি আগতীয়াকৈ কৰি লয় তেন্তে ভিডিঅ'ত কি দেখাব বুজি পাইছে ঠিক আছে ধৰি লৈছোঁ মূৰা গৰম কৰা ব্লগ ভিডিঅ' বনাবৰ কাৰণে ৰাতিপুৱাই শুই উঠি কেমেৰাটো অন কৰিব লাগে বুলি কিন্তু গাৰ কাপোৰবিলাকতো ঠিক কৰি ল'ব লাগে ন চাইডৰ ফালৰ পৰা যে কি যে ওলাই থাকে হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি দেওবাৰ আৰু মই এতিয়া শুই উঠিলোঁ ৰাতিপুৱা 6টা বাজিলে আৰু ভাবিছোঁ ৰাতিপুৱাৰ পৰা আজি ব্লগটো আৰম্ভ কৰি দিওঁ এয়া মোৰ বেটা শুই উঠাই নাই এইটো শুই আছে আমি উঠিলোঁ তাৰপিছত ভাবিছোঁ ব্লগটো আৰম্ভ কৰি দিওঁ আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু বৰ্তমান মোৰো ভালে আজি আমি মাৰ ঘৰলৈ যাম আৰু আপোনালোককো লৈ যাম যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম এইবাৰ আহিছোঁ আমি এজন মহাপণ্ডিতৰ ব্লগ ভিডিঅ'লৈ এজন মহাপণ্ডিতৰ ব্লগ ভিডিঅ'ত আপুনি নেদেখা ঠাই আৰু নজনা কথা জানিব পাম বুলি আশাই নকৰিব কিন্তু আপুনি এটা বস্তু নিশ্চয় দেখা পাব সেইটো হৈছে লেট্ৰিন আছেনে ঘৰত থাকিলেও চোৱা আৰু উপায় নাই যে ব্লগাৰ্ছৰ ভিডিঅ'বিলাক जा रहा हूँ हम लोग का शौचालय में गाइस देखो ये है हम लोग का शौचालय जो लेट्रिन बिल्कुल भी साफ है गाइस ठीक है ऐसे ही साफ रखो आप लोग भी बहुत साफ रखो ठीक है ভিডিঅ' বনাবৰ কাৰণে লেট্ৰিনত দুমগমান পানী ঢালি তাৰ লেভেলটো চোৱা সি আমাক আদেশ দিছে কি বুলি বোলে লেট্ৰিন চাফ কৰি ৰাখিব লাগে আমি এতিয়া লেতেৰাকৈহে ৰাখোঁ নহয় জানো
গুড়ৰ চপৰাটো দুমকমান পানী ঢালি আঁতৰাই পঠিয়াই দিলে লেট্ৰিনটো চাফ কৰা নুবুজায় বুজি পাইছে ভৰি দিয়া ঠাইখন চাওক আপোনালোকে সি তাত একদম পূৰা ভাত খাব পৰা হৈ আছে নহয়নে বাৰু এক ছেকেণ্ড লেট্ৰিনৰ কথা ওলাওঁতে মনত পৰিছে যে ই এনেকুৱা এটা প্ৰাণী যিটোৱে নেকি হাগিবলৈ যাওঁতেও চেল্ফি মাৰে উইথ লেট্ৰিন এইটো শুনিবলৈ বাকী আছিল চেল্ফি উইথ ইচ কেনেকুৱা হাগিলে এবাৰ সকলোকে কৈ দিয়া চবেই জানিব ন তুমি কেনেকুৱা হাগা कल रात खाया था झाल छना आज निकल गया ইমানে নহয় এইবোৰতো এজন মহাপণ্ডিতৰ ভিডিঅ'ত দেখা সাধাৰণ কাম আমি কাপোৰ নিপিন্ধাকৈ মানুহৰ আগত ওলাবলৈ লাজ কৰোঁ কিন্তু এজন মহাপণ্ডিতে নিজে নিজৰ ঘৰত গা ধুই থকা সেইটো আমাক দেখাই দিয়ে ৰে ঠিক আছে নিজে গা ধুইছা সেইটো দেখাই চাবা একো নাই কিন্তু মাহঁতে গা ধুই থকা কাপোৰ ধুই থকা কেলে দেখাব লাগে হয় ঠিক আছে মাহঁতে গা ধুই থকা কাপোৰ ধুই থকা দেখাই চাবা একো নাই কিন্তু পক সজোৱা কেলে দেখাব লাগে হয় আমি পক সজোৱা চাবলৈ আছোঁ নেকি ইছ नैनोवा ले ले तेरा मन का प्याला छलकाए मधुशाला मेरा चैन बैन नैन सब उड़ गया मारा मुंह तो मोबाइल में पानी गिर रहा है गाइस ठंडा ठंडा गरम गरम सीजन में ऐसा ना हो गाइस बापू कौन दुनिया मुलिया पुरान है मुलिया पाप पुरान है मुलिया पाप যদি আপুনি এজন মহাপণ্ডিতে গা ধুই থকা ভালকৈ চাইছে তেন্তে আপুনি ই কিমান লেতেৰা আপুনি গম পায়ে গৈছে আৰু যিখিনি পানীয়ে গা ধুৱে সেইখিনি পানীতে নাকৰ ডালদা পেলায় হয় হেগুনৰ পানীয়ে কোনে গা ধুৱে হয় বাইদেউ চৰি দাদা এক ছেকেণ্ড এই মহাপণ্ডিতজনৰ যিমানখিনি কাণ্ড কাৰখানা দেখিলে এইখিনিতো দেওবাৰ দিনটোৰ কাণ্ড কাৰখানা সোমবাৰৰ দিনটোৰ কাণ্ড কাৰখানাবিলাকতো বাকী আছে ন তেন্তে ব'লা बिना देरी नकरी सोमवार दिन तो कार मुरादाल सुबह एक बार चाह लो मम्मी और भाभी उठा रहा है अभी मैं भी जा रहा हूँ वहाँ में कोठिया धान उठाने के लिए तो गाइस मैं नहीं चाहता हूँ कि अभी लॉकडाउन कल परसों खोलने वाला है तो बहुत सारे फिल्मों का ऑफर्स मेरे साथ आने वाला है तो मैं नहीं चाहता हूँ कि मैं काला होकर जाऊँ फिल्मों में मैं बोगा होने के मैं सफेद होकर जाना चाहता हूँ इसलिए गाइस सन प्रोटेक्शन के लिए मैंने कुछ पाउडर्स लगाए हैं थोड़ा सा मसाज किए हैं ठीक है गाइस ओ বাইদেউ এক সেকেন্ড ফিল্ম আৰু শৰ্ট ফিল্মৰ মাজত বহুত পাৰ্থক্য আছে বুজি পাইছে ইয়াক কোনে ফিল্ম কৰিব মাতিব হয় হিন্দীটো ভালকৈ ক'ব নাজানে আৰু অসমীয়া শব্দৰ কথা মই নকওঁৱে ঠিক আছে ধৰি লৈছোঁ এইবোৰ ভাষা ই শিকি ল'ব পাৰিব কিন্তু কেমেৰালৈ চাই কথা এটা ক'ব নজনাওঁতে কি ফিল্ম কৰি ভালিব আমি গম পাইহে গৈছোঁ নহয়নে বাৰু এবাৰ আহিছোঁ আমি ইয়াৰ মুখৰ পাউডাৰ লৈ আজিলৈকে মই এনেকুৱা এজনী ছোৱালী দেখা নাপালোঁ যিজনী ছোৱালীয়ে পথাৰলৈ যাওঁতে মুখত এনেকৈ পাউডাৰ সানি যায় কিন্তু ই ল'ৰাটো হৈ মুখত চোৱা তাৰ পাউডাৰ সনাও এটা সীমা আছে বোপাই এনেকৈ পাউডাৰ কোনে সানে হয় ইছ আৰু আমাক সি মূৰ্খ বুলি ভাবি কি বুলি কয় বগা হ'লেহে বোলে ফিল্ম কৰিব চিট পায় মূৰ্খ প্ৰথম কেমেৰাটোলৈ চাই কথা এটা ক'বলৈ শিকিলে ভাল হয় নেকি হয় এক ছেকেণ্ড কথা কৈ শেষ হোৱাৰ পাছত এইটো কি হাঁহিবা মই বুজি নাপালোঁ হয় এইটো হাঁহি আপুনি প্ৰতিটো ভিডিঅ'তে 10-15টামান পাই যাব কিন্তু কিয় হাঁহে আপুনি সেইটোৱে ধৰিব নোৱাৰিব তাৰ ভিডিঅ'বিলাক চাই কিন্তু আপুনি এটা কথা গম পাই যাব যে সেইটো হৈছে ই ঘোঁৰা পাগলৰ নিচিনা একেই হাঁহে मजा पियो ठंडों में সি পাগল হয় নহয় বা আপোনালোকে কওকচোন বাৰু মাজা বাৰু ঠাণ্ডা দিনত খায় নাই বাৰু এই মূৰ্খ मजा पियो ठंडों में ইমানে নহয় এজন মহাপণ্ডিতৰ বিষয়ে আৰু এটা কথা জানি লোৱা এজন মহাপণ্ডিতে দেওবাৰৰ দিনাখন লেট্ৰিনত থাকে আৰু সোমবাৰৰ দিনাখন ই জংঘলত থাকিব যায় বাহ বৰ টেলেণ্টেড গাই দেই गाइस लेट्रिन में पानी भराने के लिए बहुत ही सुस्ती लग रहा है गाइस इसलिए आया हूँ जंगल में हाँकने के लिए गाइस हाँकने के लिए जंगल में आ रहा हूँ पोटी करने के लिए गाइस इतना लेट्रिन में पानी भराने के लिए इतना सुस्ती लगता है ना गाइस पानी सिस्टम भी नहीं है मोटर भी नहीं है और ट्यूबवेल मार के ले जाना है कौन ले जाएगा इसलिए जंगल में हागो टिका से धो कुछ भी जरूरत नहीं और ये टाउन का जैसा मतलब भीड़ भाड़ भी नहीं है तो पूरा का पूरा जंगल ही है बोटी ठीक है गाइस तो इसीलिए मैं पोटी कर देता हूँ गाइस आप लोग और भी तो करे বা এজন মহাপণ্ডিতক কিন্তু মানিব লাগিব দেই আমাক লেট্ৰিন চাফ কৰি ৰাখিবলৈ কয় নিজে জংঘলত থাকিব যায় তাৰপিছত আমাক কি বুলি ক'ব বোলে পানী নিবলৈ এলাহ লগা কাৰণে বোলে মই জংঘলত থাকিব যাওঁ তেজ খুৱাই এতিয়া জংঘলত থকা দিন আছেনে এক ছেকেণ্ড পানী নিবলৈ এলাহ বুজি পালোঁ কিন্তু পানী নিবলৈ এলাহ কৰা ল'ৰাটোৱে পক কেনেকৈ ধুব হয় আচ্ছা ঘাঁহনিত মানে ঘৰখন বুজি পাইছেনে
হ'ব আৰু একেটাকে কিমান চুবাম হয় এইবাৰ আপোনালোকে এইজন লগত চিনাকি হওক এইজন লগত চিনাকি হ'বৰ কাৰণে বেছি টেনশ্যন মানে বেছি মাথা মাৰিব নালাগে বুজি পাইছে কাৰণ এইজন আৰু এইজন একেই অকল পাৰ্থক্য পাব আপোনালোকে তিনিটা সেই তিনিটা হৈছে এজনৰ চুলি চুটি এজনৰ চুলি দীঘল এজনে কেমেৰাটোলৈ চাব জানে এজনে কেমেৰাটোলৈ চাব নাজানে এজনৰ বয়স বেছি এজনৰ বয়স কম বাকী সকলোবোৰ একেই ইটোৱে লেটিং দেখায় সিটোৱেও লেটিং দেখায় ইটোৱে মাজৰ আঙুলি দেখায় সিটোৱেও মাজৰ আঙুলি দেখায় বুজি পাইছেনে আমি এইবিলাক চাবলৈ এতিয়া জীয়াই আছিলোঁ নে কি ব্লগ ভিডিঅ' নামত আমাক এইবিলাক দেখুওৱা হৈছে মানে আজি মোৰ KTM-টো ঘৰতে থৈ যাম বুজিছে আজি মানে আমাৰ গাঁৱতে ভিডিঅ' বনাম না এইকাৰণে আমাৰ KTM-টো ইয়াতে থৈ তেতিয়া যাওঁ এতিয়া মানে ভিডিঅ' বনাবলৈ আমি পেটটো অলপ বিষাই আছে এতিয়া বাথৰুমত যাব লাগিব তেনেহ'লে বলক এতিয়া অলপ বাথৰুম চাথৰুম কৰি আৰে মানুহ আহিব চাইব নালাগে না মামাই দিছে বাথৰুমটো সেইকাৰণে অলপ বাথৰুমে কৰি লওঁ দিন দেখিছে কিমান সলনি হৈছে আপোনালোক যেতিয়া সৰু হৈ আছিল তেতিয়া যদি আপোনালোকৰ পেট বিষ হৈছিল তেতিয়া আপোনালোকে ঔষধ চৌষধ কিবা কিবি খাইছিল কিন্তু আজিকালি ল'ৰাবিলাকে কি কৰে কেমেৰাটো উলিয়াই পিনে ক'ব আই মোৰ পেটটো বিষাইছে মই লেট্ৰিনৰ পৰা আহোঁগৈ আচৰিত লগা কথা যে ইহঁতি লেট্ৰিন যাওঁ বুলি কয় বাথৰুম যাওঁ বুলি কৈ ইহঁতি লেট্ৰিনটো দেখাই দিয়ে বাথৰুম আৰু লেট্ৰিনৰ মাজত ইহঁতি পাৰ্থক্য নাজানে হাই আচ্ছা ই লেট্ৰিনটো দেখাইছে বাৰু কিন্তু গুখিনি কেলৈ দেখাব লাগে হয়নে লোকৰ গু দেখা পাই ভাত খোৱাৰ অভ্যাস আছেনে যদি নাই তেন্তে মোক ক্ষমা কৰিব ঠিক আছে ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ ৰ'ব 1999 চনৰ এইটো মাহৰ আজি তাৰিখতে তাতকৈ এটা আচৰিত লগা কথা আকৌ সোমবাৰতে মানে আজি বাৰতে এজন মহাপণ্ডিত জন্ম হৈছিল সেইজনে হৈছে এইজন মানে আজি মোৰ জন্মদিন অ'কে গাইজ একেবাৰে শেষত আপোনালোকক ক'ব বিচাৰিছোঁ যে ইয়াৰ আগৰ ভিডিঅ'টো প্ৰথম ভিউৱাৰ্ছগৰাকীৰ লগতে ভাল লগা কমেণ্টকেইটা আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকে নাভাবিব যে আপোনালোকৰ কমেণ্টবিলাক মই বেয়া পাওঁ বুলি সকলোৱে কমেণ্টবিলাক মই ভাল পাওঁ কিন্তু এইটো ভিডিঅ' দেখাই দিয়াটো সম্ভৱ নহয় ন আগলৈ আপোনালোকৰ কমেণ্টবিলাক মই দেখাব পাম বুলি আশা ৰাখিলোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ বাই বাই অতি সোনকালে লগ পাম এই পূবালী গগৈ ভিডিঅ' চাই মোৰ শব্দবিলাকে নুফুটা হৈ গৈছে ৰে হ'ব দিয়ক বাই বাই बस मोहब्बत है आपसे बस मोहब्बत है आपसे क्यों है क्या है कैसे है क्यों है क्या है कैसे ये नहीं जानते बस ये जान लो कि मोहब्बत है आपसे क्यों मोहब्बत है